উদীয়মান কবি উদীপ্ত পৰশৰ কবিতা বিষণ্ণতাৰ পংক্তি আবৃত্তি সঞ্জীৱ বৰ্মন। এয়াৰপডত গীত এটি বাজি আছে, বুকুৰ ভিতৰত কুৰুকি কুৰুকি থকা এটি গীত, নিৰ্জনতাৰ গীত, কোলাহলহীনতাৰ গীত, কেঁচা কলিজাত ৰিণি ৰিণি বাজি থকা এটি গীত। এৰা সকলো গীতইতো চিঞৰি গাব নোৱাৰি। গহীন হৈ অহা ৰাতিটোক আঁকোৱালি মোৰ পদূলিৰ অৰণ্যডৰা আজি আবেলিতেই শুই পৰেনি অৰণ্যডৰাৰ এজাৰ জোপা। আজি মোৰ ভীষণ বিষণ্ণতা, হেতুহীন বিষণ্ণতা। তোমাৰ পদূলিত মেটেকা ফুলা ৰাতি, তোমাৰ বাৰু টোপনি আহেনে? ফেঁচাৰ কুৰুলিত মাজৰাতিবোৰ টোপনি ভাগি চকু পুৰে, হিয়া ধহে। বেঙুনীয়া পাহিৰ গহীনতাত বাঢ়ি আহে অচিন ঘাঁ। আজি মোৰ হেতুহীন বিষণ্ণতা, ভীষণ বিষণ্ণতা। এয়াৰপডত শেষ নিশালৈও গীতটি বাজি থাকে, বনজুই বনতহে জ্বলে দেখা পোৱা যায়।